জয়ন্ত বসুমতাৰী ডাঙৰীয়া MLA তেখেতৰ ওচৰৰে গাঁৱৰ ল'ৰা তেখেতসকলৰ কামৰ প্ৰতি উৎকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰিছে। এইটো BPF দলৰ কাৰণে খুবেই ভাল এটা লক্ষ্য হয়। আজি খুবেই এটা ভাল দিন তথা BPFৰ দলত যিসকল আজি আমাৰ BPF অনুগামী জইন কৰিলে তেখেতসকলক আমি কোচবিহাৰ চিৰাং জিলা চেলৰ তৰফৰ পৰা তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকক একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। যি আমাৰ আজি যুৱ ভাইসকলে BPF দলত যোগদান কৰিলে আৰু এটা আচৰিত ধৰণৰ কথা, নিজৰ ঘৰত ওচৰৰ গাঁও জয়ন্ত বসুমতাৰী ডাঙৰীয়া MLA তেখেতৰ ওচৰৰে গাঁৱৰ ল'ৰা তেখেতসকলৰ কামৰ প্ৰতি উৎকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰিছে। এইটো BPF দলৰ কাৰণে খুবেই ভাল এটা লক্ষণ আৰু ইয়াতেই বুজা যায় যে জয়ন্ত বসুমতাৰী ডাঙৰীয়াই যে কোনো ধৰণৰ কাম কৰা নাই, কোনো ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰি যেতিয়া MLA হৈছিল সেই প্ৰতিশ্ৰুতিখিনি তেওঁ পূৰণ কৰা নাই। তাৰ ফলস্বৰূপে আজি তেওঁৰ নিজৰ গাঁৱৰ ল'ৰাই আজি হুৰা হুৰে ওলাই আহিছে, BPF দলক যোগদান কৰিছে, BPF দলক ছাপোৰ্ট কৰিছে। তাৰ কাৰণে আমি খুবেই সুখী। এতিয়া কোড অফ কণ্ডাক্ট লাগিবৰ কাৰণে আৰু বেছি দিন নাই, কেইটা দিন মাত্ৰ মাজত আছে। এতিয়া তেওঁলোকে 3 বছৰে শুই থাকিলে, এতিয়া তেওঁলোকে কি চিন্তা চৰ্চা কৰিলে নাজানো। এতিয়া অকল আঁচনিৰ নামত আঁচনি, অকল ফিতা কথা, অকল আধাৰশিলা স্থাপনত তেওঁলোকে ব্যস্ত হৈ পৰিছে। অকল মানুহখিনিক প্ৰলোভন দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, বেলেগ তেওঁলোকৰ একো নাই। কাৰণ 3 বছৰে তেওঁলোকে ইউপিপিএল চৰকাৰে একো কাম নকৰি ৰাইজৰ মাজত নোসোমালে। এতিয়া ৰাইজৰ মাজত সোমাবৰ কাৰণে তেওঁলোকে এই আধাৰশিলা আৰু আঁচনিৰ এটা জৰিয়তে তেওঁলোকে ৰাইজৰ মাজত সোমাব বিচাৰিছে। কিন্তু এইবাৰ 2024ত BTC ৰাইজে গম পাইছে ইপিপিএল হাটাও BTC বাচাও এই অভিযানত অলৰেডি ৰাইজে নামিছে আৰু ৰাইজে তেওঁলোকৰ প্ৰলোভনত ভুল নাযায়। তেওঁলোকে যি কৰিব ইচ্ছা কৰি থাকক, ভোট ৰাইজে BPFকে দিব। নমস্কাৰ, মোৰ নাম ৰাজেশ শৰ্মালী হয়। মোৰ ঘৰ টাঙাবাৰী গাঁও। তাৰপিছত মই টাঙাবাৰী গাঁৱৰ বাসিন্দা হয়। আজি মই ইপিপিএল চৰকাৰক বহুত ভাল পাইছিলোঁ। আগৰ দিনৰ বহুত দিনৰ পৰা মই ভাল পাইছোঁ। তাৰপিছত এনেকুৱা হ'ল, আমাৰ গাঁৱত লগতে থকা MLAৰ ঘৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেখেতৰ ওচৰত মই বহুত বাৰো গৈছোঁ। আমাৰ গাঁৱৰ মানুহ হৈ আজি আমাক নাচায়। আমি কিন্তু আগতে ভাবিছিলোঁ যে ছাৰে ভালেই হ'ব। আজি আমাৰ গাঁৱত যেতিয়া জিকি গ'ল, তেখেতে আমাৰ একো খবৰ নিদিয়ে আৰু খবৰ নলয়। আজি পৰ্যন্ত আমাৰ গাঁৱত সোমোৱা নাই যে টাঙাবাৰী কি পৰিস্থিতি হৈ আছে। গাঁও আমাৰ মইনাকুড়িয়া টাঙাবাৰী একে গাঁও হয়, ৰেমুনি ভিলেজ একে হয়। আজি পৰ্যন্ত আমাৰ গাঁৱৰ এটা মানে ভাল মন্দ কিবা এটা খবৰ নল'লে। আজি আমাৰ সন্মুখেদি যিটো ৰাস্তা হৈছে, আজি ৰাস্তাত ৰেফাৰিঙৰ নামত 2 লাখ টকা চেংচন হ'ল। নেক্সট বাৰত আৰু 2 লাখ টকা চেংচন হ'ল। এই টকাখিনিৰ কাম নকৰিলে 34,000 টকাৰ কাম কৰিছে, বাকী টকাটো মাৰি দিলে। মেম্বাৰ টেম্বাৰকে মানে এনেকৈ ভেকু ভাওনা কৰি মানে পইচাবিলাক খাই আছে। এতিয়া ধৰক আমি গাঁৱৰ যিহেতু আমি বাসিন্দা, তথাপি আমাক গুৰুত্ব ল'ব লাগিছিল MLA কি কয় জয়ন্ত ছাৰ। তাৰপিছত ছাৰে কি কৰিলে, আজি আমাৰ গাঁৱত নাযায়। জিকাৰ পিছত মানে টাঙাবাৰী চিনিয়ে নাপায়, নিজৰ গাঁৱৰ ৰেমুনি ভিলেজ যে হয় তথাপি চিনি নাপায়। তেতিয়া আমি এই ইপিপিএল দল আমি ত্যাগ কৰি এই BPFত যোগদান কৰিছোঁ। আমাক বহুত ভাল লাগিছে। আমি BPFত মানে যিখিনি কাম কাজ দেখি আছোঁ, বহুত আগৰ দিনৰ যিমান দিনৰ পৰা আমাৰ 15 বছৰ যে চৰকাৰ কিবা আছিল চলাই আছিল BPF চৰকাৰ, বহুত ভাল আছিল। এতিয়া এই চৰকাৰে আজি পৰ্যন্ত একো কাম দেখাব পৰা নাই। আমি তাৰ কাৰণে BPFত আগ্ৰহ হৈ যোগদান কৰিলোঁ।